কৃষ্ণ একান্ত ভগতি বিনা জ্ঞানে কর্মে কৃষ্ণে হারির অন্তগতি হের বন্ধু বাধব নিশিনায় দাবি হবে ধরা কৃষ্ণ শরণ গোস্বামী পাইলে লাগো ভাইকে ভগ ঠিক জিতু তার ক্ষুদ্র কর্ম মন অমৃত সাগর জীবু প্রাণী তাকো এৰি শিকি আৰু খাই পথাৰ পানী জানিবা সমস্তে সাজ তোর ইহে মজা আৰু ধৰ্ম কিংকৰণা মেঘে তাৰ কৃষ্ণ কিংকৰে কহে এৰায়ান অৱশেষত আপোনালোকক বেয়া কৰি এৰি কাম কৰিলোঁ অলপ সময় প্ৰত্যেক দিনে ঈশ্বৰৰ ভকতি কৰা উপদেশ দিছে নিজৰ নিজৰ কামত যাওঁতে ঈশ্বৰৰ এবাৰ কাম লৈ যাব পাৰোঁ ইমান দীঘল প্ৰাৰ্থনা কৰিব নালাগে মণিপুৰলৈকে আমাৰ জয় কৃষ্ণ নাম নাম নামে আৰু অৱশেষত কৈছে যে পৰম ভাগ্যৰ বিনিময়ত আমি এই কৃষ্ণৰ চৰণ পাইছোঁ অমৃত সাগৰত ডুব দি আমি বৈকুণ্ঠত যাব লাগিব নাম এৰিব নালাগিব নামে তপ নামে জপ নামে যোগ ধ্যান নামে নামে পুণ্য কোটি তীৰ্থস্থান নামে ধন জনবন্ধু নামে পিতা মাতা নামে নিজ খুৰীণ নাম হে গতি দাতা নামে হে গতি দিব ইহ পৰলোকে নাম বিনে গতি নাই চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায় হেনে জানি নামৰ চৰণে চাপি ধৰা ইহতে থাকিলে ভোগে সংসাৰ কৰে প্ৰভুসকল সময়ৰ বাবে আপোনালোকৰ মাজলৈ আহিছিলোঁ কোনোবা দুজন ব্যক্তিয়ে মোক ফোন কৰিছিল মই নিমন্ত্ৰিত নাছিলোঁ নিশাখদের যাতে ঘরে হৃদয় করে কৃষ্ণ বিয়োগ অনন্তরে ধৈর্য ধরি পরিণত কীর্তঞ্জলি দণ্ডবতে পরি মহাবীর বিমল নাহিকে পার করিলত নমস্কার কৃষ্ণ রস রণসুয়াকি মহাপ্রেম অনুরাগ
মোৰ যতন সূৰ্যৰ কাষত থাকে তাক কি অন্ধাৰ থাকে বিজ্ঞান দীপ মুখ দিলা বিষয়ৰ অভিধান দূৰ